वेलकम टू बंदनास क्रिएशन। आशा কৰিছোঁ সকলো সুস্থ আছে আৰু আজি এটা আচাৰৰ ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। এতিয়া বলক আচাৰ প্ৰস্তুত কৰোঁ। মই অমৰাখিনি ভালদৰে ধুই পানী যোৱাকৈ শুকুৱাই দুফাল কৰি কাটি লৈছোঁ। আপোনালোকে নিজৰ মন পছন্দ অনুসৰি কাটিব পাৰিব। এয়া কাটি হৈ গ'ল। এতিয়া এটা বহল পাত্ৰত ভৰাই তাত নিমখ আৰু হালধি ভালদৰে সানি দিম। এৰাতিৰ কাৰণে ৰাখি দিম। পাছদিনা ৰাতিপুৱা তাত ওলোৱা পানীখিনি ভালদৰে চাকি ল'ম। এতিয়া এখন ডলাত মেলি লৈ 3 ঘণ্টাৰ বাবে ৰ'দত দি দিম। এয়া ৰ'দৰ পৰা উঠাই আনি মছলাত মই লৈছোঁ জিৰা, ধনিয়া, বগা সৰিয়হ, মেথি ভালদৰে ভাজি মিক্সিত গুড়ি কৰি লৈছোঁ। লগতে অলপ ৰঙা জলকীয়া গুড়ি দি দিছোঁ। এতিয়া ভালদৰে মিহলাই ল'ম। মছলাসমূহ নিজৰ পছন্দ অনুসৰি দিব পাৰিব। মই ইয়াত বেছি মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে নিজৰ পছন্দ অনুসৰি মছলা কম বেছি কৰিব পাৰিব। আকৌ ডলাখনত মেলি লৈ 2 ঘণ্টাৰ বাবে টান ৰ'দত শুকাবলৈ ৰাখি দিম। এয়া ৰ'দৰ পৰা উঠাই আনিলোঁ আৰু ভালদৰে শুকাই গৈছে। এতিয়া মছলাৰ লগত অমৰাখিনি অলপমান ৰঙা জলকীয়া ভালদৰে ভাজি গুড়ি কৰি ল'লোঁ। এতিয়া তেল লৈ তাত ক'লা জিৰা আৰু ৰঙা জলকীয়াখিনি ভালদৰে মিহলাই ল'ম। লগতে 2 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ। মই নিমখ আগতেও দিছিলোঁ, সেইকাৰণে বেছি ব্যৱহাৰ কৰা নাই। এতিয়া শুকুৱাই ৰখা অমৰাখিনি তাত ভালদৰে মিহলাই দিম। এয়া আমাৰ আচাৰ তৈয়াৰ হৈ গ'ল। এতিয়া এটা চাফাত বটলত ভৰাই ৰ'দত মাজে মাজে উলিয়াই থাকিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।